নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম। প্ৰিয় দৰ্শক, যদি জীৱনত কিবা এটা শিকিব বিচাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আপুনি অনবৰতে চিন্তাত থাকে নেকি? যদি থাকে তেন্তে এই 5টা উপায়ৰ দ্বাৰা আপোনাৰ সকলো চিন্তা দূৰ হৈ যাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাওক। চিন্তা এনেকুৱা এটা বেমাৰ যিয়ে ব্যক্তিৰ সকলো সুখ কাঢ়ি নিয়ে। বহুত বেছি চিন্তা কৰি থকা মানুহক কেতিয়াও সুখত থকা দেখা পোৱা নাযায়। চিন্তাত ডুব গৈ থকা মানুহ কেতিয়াও সুখী নাথাকে। কাৰণ এনে লোকে কেৱল একেটা কথাকে লৈ চিন্তাই কৰি থাকে। এনে মানুহে উৎসৱেই হওক বা কোনো সুখী মুহূৰ্তই হওক তথাপিও কেৱল দুখৰ বোজা কঢ়িয়াই লৈ ফুৰে। কোনো উৎসৱ পাৰ্বণেই হওক বা কোনো সুখৰ মুহূৰ্তই হওক, কিন্তু এনে মানুহক কেতিয়াও সুখী কৰিব নোৱাৰে। এই লোকে এনেদৰে ভাবে যেন সমগ্ৰ পৃথিৱীৰ দায়িত্বখিনি তেওঁৰ ওপৰতে আছে। তেওঁলোকে গুৰুত্ব নিদিলে যেন সকলোবোৰ ধ্বংস হৈ যাব। কিন্তু এয়া সত্য নহয়। বহুবাৰ এনে হয় যেন আপোনাৰ চিন্তাৰ কাৰণেই আপোনাৰ হ'বলগীয়া কামটো বেয়া হৈ যায় আৰু নহয়গৈ। পৰিয়ালত যদি যিকোনো এজনে বেছি চিন্তা কৰে তেন্তে ইয়াৰ প্ৰভাৱ গোটেই পৰিয়ালটোতেই পৰে। পৰিয়ালৰ সকলোৰে ওপৰত এনে শক্তি বিয়পি পৰে যে পৰিয়ালৰ কোনো সুখী হ'ব নোৱাৰে। এনে লোকৰ লাহে লাহে এনেধৰণৰ অভ্যাস হয় যে তেওঁলোকে সৰু সৰু কথাতে চিন্তা কৰিবলৈ ধৰে। আৰু যিসকল লোকে বেছি চিন্তা কৰে তেনে লোকৰ সৰু সৰু কথাতে খং উঠা, খিংখিঙীয়া স্বভাৱ, অশান্তি, উত্তেজিত হৈ থকা, ৰাতি দেৰিলৈকে টোপনি নহা আদি বেমাৰে দেখা দিয়ে। এটা কথা শুনিবলৈ বেয়া লাগিলেও সত্য এইটোৱেই যে আপুনি যিমান ভাবে তেনেধৰণৰ কোনো চিন্তা নাথাকেই, যাক লৈ আপুনি ইমান বেছি চিন্তা কৰে। কিন্তু বহু লোকে কয়, তুমি মোৰ জীৱনৰ বিষয়ে কি জানা? এটা কথা, জীৱন লাগিলে যেনেকুৱাই নহওক কিয়, আপুনি যদি আপোনাৰ সমস্যাৰ সমাধান উলিয়াব পৰা নাই তেন্তে আপুনি নিজেই এটা সমস্যা। এনে কোনো চিন্তা নাই যি চিন্তা কৰিলে আপোনাৰ সুখ প্ৰাপ্তি হ'ব বা আপোনাৰ ঘৰখনলৈ শান্তি আহিব। চিন্তা এনেকুৱা এক বিষ যি আপোনাৰ আহিবলগীয়া দিনটোতো সুখৰ নকৰেই, তাৰোপৰি আজিৰ সুখৰ দিনটো বৰবাদ কৰি পেলাব। বাস্তৱ চিন্তা কি বস্তু? এনে নহ'লেই হয়। এনেকুৱা কিয় হোৱা নাই? তেনেকুৱা কিয় নাই হোৱা? ইয়াৰ অৰ্থ এইয়ে যে আপুনি চিন্তা নকৰিবলগীয়া কথাবোৰ চিন্তা কৰি আছে। যিবিলাক আপোনাৰ নিয়ন্ত্ৰণত নায়েই তেনেধৰণৰ চিন্তা কৰি আপোনাৰ কি লাভ হ'ব? সঁচাকৈ যদি আপুনি চিন্তাৰ পৰা দূৰত থাকিব বিচাৰিছে তেন্তে এই 5টা কথা সদায় মনত ৰাখিব। 1. কাইলৈ কি হ'ব সেই কথা ভাবি ভাবি আপোনাৰ আজিৰ দিনটো নষ্ট কৰিবলৈ এৰি দিয়ক। কাইলৈ কি হ'ব এইটো কোনেও নাজানে, কিন্তু আজি আৰু এই মুহূৰ্তটো আপুনি কি কৰিব পাৰে এয়া আপোনাৰ হাতত আছে। সুখ বা উৎসৱৰ বাবে কোনো এটা দিনলৈ অপেক্ষা কৰি নাথাকিব। আপোনাৰ আজিৰ দিনটোকে উৎসৱ হিচাপে পালন কৰক। আজিটোতেই সুখী থাকিবলৈ শিকক। 2. যিবিলাক কথাই আপোনাৰ মানসিক আৰু স্বাস্থ্যৰ ক্ষতি কৰে তেনে কথাবোৰ পাহৰিবলৈ চেষ্টা কৰক। কোনো কথাতেই বেছি মগজু নলগোৱাকৈ থাকিবলৈ শিকক। বহুত ভবা চিন্তা কৰিলে এতিয়া অলপ চিন্তাবিহীনভাৱে থাকক। দেখিব আপোনাৰ মনৰ পৰা গোটেই বোজা নাইকিয়া হৈ গ'ল। 3. আপুনি এই চিন্তা একেবাৰেই এৰি দিয়ক যে লোক আৰু পৰিস্থিতি আপোনাৰ মতে চলিব। পৰিস্থিতি আৰু মানুহ পৃথিৱীৰ কাৰো মতে নচলে। যেতিয়া এইবিলাকৰ ওপৰত নিয়ন্ত্ৰণেই নাই তেন্তে কিয় এই অদৰকাৰী কথাবোৰ ভাবি ভাবি আপুনি নিজেই কিয় অশান্তি মাতি আনে? মানুহ আৰু পৰিস্থিতি কিদৰে চলে এয়া ভাবিবলৈ এৰি দিয়ক।
মাথো এই কথা ভাবক আপুনি কিদৰে সকলো সময়তে সুখী হৈ থাকিব পাৰে। 4. সকলো কথা বা কামৰ বাবে নিজকে দুখ দিবলৈ বাদ দিয়ক। এইটো নাভাবিব যে সকলোৰে দায়িত্ব আপোনাৰ ওপৰত আছে। সকলো চিন্তা কেৱল আপুনিয়েই কৰিব লাগে। এটা সত্য জানি লওক যে আপোনাৰ আগতো সকলো ঠিকেই হৈ আছিল, আপোনাৰ পিছতো সকলো ঠিকেই হৈ থাকিব। ইয়াত সকলো মানুহেই নিজৰ নিজৰ ভূমিকা পালন কৰি আছে, গতিকে বেছি গম্ভীৰকৈ কোনো কথাই নল'ব। কোনোবাই কিবা কৰক বা নকৰক, আপুনি তাৰ বাবে নিজৰ মনটোক হেঁচা নিদিব। সকলোকে ভালকৈ ৰখাৰ ঠিকা লৈ থোৱা নাই আপুনি নিজকে সুখী কৰি ৰাখক। ইমানখিনি কৰিলেই যথেষ্ট। 5. আপুনি আপোনাৰ কথাবোৰ মনৰ ভিতৰতে ৰাখি নথব। বহুতে নিজৰ মনৰ ভিতৰতে কথাবোৰ সুমুৱাই ৰাখে আৰু তাকে সোঁৱৰাই থাকে। তাৰ ফলত তেওঁলোকৰ সকলো সুখেই নাইকিয়া হৈ যায়। এয়া নাভাবিব যে তেওঁ বেয়া পাব বা সম্পৰ্ক ভাঙি যাব। তেওঁ কি ভাবিব, আগলৈ কি হ'ব, এই সকলোবিলাক যদি আপুনিয়েই ভাবে, তেন্তে বাকীবোৰে কি ভাবিব? সম্পৰ্ক ধৰি ৰাখিবলৈ বা ভাল হৈ থাকিবলৈ কেৱল আপুনিয়েই দায়বদ্ধ নেকি? তেওঁৰ বাবে যদি আপোনাৰ মনৰ ভিতৰত অশান্তি হৈ আছে, তেন্তে ভিতৰি ভিতৰি মৰি যোৱাতকৈ কথাবোৰ খুলি কৈ দিয়াটোৱেই ভাল। মনত ৰাখিব, যেতিয়ালৈকে আপুনি কথা নাপাতে তেতিয়ালৈকে কথাৰ সমাধানো নহয়। কথা পাতিলেহে ইয়াৰ সমস্যাৰ সমাধান হয়। ভয় নাখাব আৰু চিন্তাও নকৰিব। কিন্তু যি কথা ক'বলৈ আপোনাৰ ভিতৰি ভয় লাগি আছে, সেই কথাবোৰকে ক'বলৈ সাহস গোটাওক। সম্পৰ্ক ধৰি ৰাখিবলৈ আপুনি নিজকে হেৰুৱাই নেপেলাব। আপোনাৰ ভয়ৰ বাবেই আপোনাৰ আৰু আপোনাৰ আপোন মানুহবোৰৰ জীৱনৰ সুখ ধ্বংস হৈ যাব নিদিব। সঁচাক সঁচা আৰু মিছাক মিছা বুলি ক'লে যদি কোনোবাই বেয়া পাব দিয়ক, কিন্তু আপুনি আপোনাৰ ভিতৰতে সকলোখিনি দুখ লুকুৱাই থৈ আপোনাৰ জীৱন ধ্বংস হ'বলৈ নিদিব। আপোনাৰ আটাইতকৈ বেছি ডাঙৰ দায়িত্বটো হৈছে যে আপুনি নিজকে সুখী ৰাখক। এটা উৎসৱৰ দৰে জীয়াওক। জীৱনটো বহুত সুন্দৰ, ইয়াক এনেকুৱা অদৰকাৰী চিন্তাত ব্যতীত নকৰিব। সেইবাবে আপুনি নিজক সুখী কৰি ৰাখক। আপোনাৰ আপোন মানুহবোৰক, পৰিয়ালটোক আৰু জীৱনটোক চিন্তাৰ পৰা দূৰত ৰাখক। আশা কৰিম এই ভিডিঅ'টোৱে আপোনাৰ মনত অনবৰতে চলি থকা চিন্তাবোৰ দূৰ কৰাত সহায় কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি আপোনাৰ মত প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।